So hey guys, hello namaskar and welcome back to my YouTube channel. So বন্ধুসকল ফার্স্ট ভিডিওত ইমান ভাল কমেন্ট দিছে আপোনালোকে ইমান ভাল কমেন্ট দিছে পঢ়ি মানে ইমানে ভাল লাগিছে ন মানে সেকেন্ড ব্লগ ভিডিওটো আপলোড কৰিম যেনেকুৱা যি হক ভাতৰ লগতে খোৱা ভিডিও আপলোড কৰিম লাগিলে যিয়ে মানে সেই কাৰণে আজি মই নতুন এটা ভিডিও বনাবলৈ উলালো ভাবিলো আজি কোটো ফুৰিব না যাও কাকো নেদেখাও ভিডিও বনাম হেতু হল মোৰ আজি বাইকটো বহুত লেতেৰা হৈ আছে বাইকটো আপোনালোকক দেখাম কেনেকুৱা কি লেতেৰা হৈ আছে বাইকটো বহুত লেতেৰা হৈছে সো লাষ্ট মই বাইকটো ধুইছিলো কেতিয়া বুলি কওঁ কেতিয়া বিশ্বকৰ্মা পূজাৰ দিনা লাষ্ট বাইক ধুইছো সো এতিয়া দুৰ্গা পূজাও আহি আছে সো বাইকটো অলপ জিলিকাই দিম Second night I've dreamt about you, babe. I don't know how I should tell you, babe, that lately I get lost thinking about you. I admit that I can be. So right call bike to কি অৱস্থা হৈছে আপোনালোকে নিশ্চয় দেখিলে বাইককো ধুই দিও আৰু বেছি বৰ নকৰো বাইকটো ধুৱা ভিডিওখিনি আপোনাক মই দেখাম সো ভিডিওখিনি যোনটো বাইক ওয়াশ মেচিনটো আছে ওয়াশ মেচিনটোত মানে আইৰন পানী দিয়ে মানে আইৰন পানী দিয়ে সো আইৰন পানী দি বাইক ধুলে মানে কাল বহিয়াকে ধুৱে বাট যেতিয়া বাইকটো শুকাই যায় ন পানীখিনি শুকাই যায় তাৰছত আকৌ কিবা অলপ মানে আইৰনৰ দাগখিনি থাকি যায় সো সেই কাৰণে মানে যেটো মানে মই ফিল্টাৰ পানীত ধুম মানে ভিডিওৰ আপুনি সম্পূৰ্ণ একদম শেষৰলৈকে চাই যাওক Doesn't mean nothing if you're not here, giving me something I can hold on to. Baby, please don't leave. বাইকখন মই ঘৰত ধুব পাৰিলো তেনি বাট মই বাইকখন ঘৰত কিয় ধনা বুলি কওঁতে আমাৰ মানে ঘৰৰ যেটো পানীটো মানে বহুত আইৰন পানী মানে বহুত আইৰন পানী সো আইৰন পানী বাইকটো ধুলে কি হয় মই কলোৱে আপোনালোকক সো মই এটা মোৰ লগৰ এটা ঘৰত বাইকটো ধুম তাহঁতৰ পানীটো বহুত সফা মানে ফিল্টাৰ পানী হয় সো বাইকখন মানে ফিল্টাৰ পানী দিলে একো ইফেক্ট নহয় সো শাইনিংৰ কাৰণে কিমানখিনি কৰিব লাগিব সো গাইস জেগাটো পাই গলো বাইক ধোৱা জেগাত পাই গলো সো এতিয়া বাইকটো ধুম Bike finally হৈ গল complete হৈ গল bike losing my head used to be alone but now instead I need you by my side can't go without you বাইকখন ধুই আনিলো সো বাইকখন ধোৱাৰ পিছত বাইকখন কেনেকুৱা লাগিছে আপোনালোকে এবাৰ চাই লওক I need you by my side can't go without one single night dreaming about you air that I breathe doesn't mean nothing if you're not here giving me something I can hold on to. Baby, please don't leave. Give me life, I need you. Hold me close, I want. So বাইকখন দেখিলে কেনেকুৱা লাগিলে সো বাইকখন ধোৱাৰ পিছত কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেন্ট কৰি জনাব আৰু বাইকখন একদম মানে চিকচিকিয়া হৈ গৈছে মানে প্ৰথমে যেনেকুৱা আছিল তেনেকুৱা অলপো নাই মানে 1% হলেও অলপ বুকা আছে হলেও মানে অকণ বুকা আছে হলেও যি হক অলপ ভালে লাগিছে বাইকখন আগতকে ভালে লাগিছে তো বাইকখন অলপ শাইনিং দিছে এই আছে পুৰা জিলিকি আছে বেছি শাইনিং কিয় দিছে গম পাই না আপোনালোকে গ্ৰাফিক্স কেনেকুৱা ধৰণৰ ভিডিও লাগে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে সো জনাব আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে ফলো কৰিব পাৰে ইনষ্টাগ্ৰামটোৰ এইটো আইডিটো মোৰ ইয়াত ডিসপ্লেত আহি আছে ফলো কৰিব ইনষ্টাগ্ৰামত সো বন্ধুসকল ভিডিওটো ইমানতে মই সামৰণি মাৰিছো আজি এই ব্লগটো ইমানে অকমান দেখালো বাইকখন অলপ ধোৱাৰ অকন প্ৰচেছটো মই দেখালো সো বাই আকৌ লগ পাম নতুন এটা ভিডিও বাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব